নমস্কাৰ বন্ধুসকল, পুনে কলেজৰ পৰা আহি পালোঁ। এটামান বাজিছে। আজি এটা ধুনীয়া ফোন অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। যাওঁ বোলা ফোনটো লৈ আনো, তাৰপিছত আনবক্সিং কৰিম, তোমালোকক দেখাম ফোনটোত কি কিনো আছে, কেলেনো অৰ্ডাৰ কৰিছোঁ। বোলা যাওঁ ফ্লিপকাৰ্ট অফিচ যাওঁ। বাইকটো নাই, চাইকেলখন লৈ যাব লাগিব আৰু চাইকেলখনকে লৈ ফ্লিপকাৰ্ট অফিচলৈ যাওঁ। কিন্তু ৰাজীৱক লগ পালোঁ। ৰাজীৱ নহয় জানো? বিপুলক লগ পালোঁ ইয়াতে। ৰুমলৈকে যাওঁ, ৰুমতে চামগৈ বস্তুটো। আহিলে হ'লো পে' কৰা হৈ গ'ল। এতিয়া আনবক্সিং কৰোঁ, কিনো আহিছে চাওঁ। Asus days replacement আছে যদি বেয়া হৈ ঘূৰাই দিম। Wow. Wow. Flip camera with flip camera. Main আকৰ্ষণীয় হৈছে flip camera। অন হৈ থাকক আৰু ভিতৰত কি আছে চাওঁ। এইটো টাটা কেবল দিছে, টাইপ চি টাটা কেবল, আৰু এডাল হেডফোন আছে। আজিকালি জেনেৰেলি ফোনৰ লগত নিদিয়ে, কিন্তু এডাল হেডফোন দিছে, ভাল কথা। ৱাও, চাৰ্জাৰৰ এইটো ষ্টাইল বেলেগ নে? অলৰেডি অন হৈ গ'ল। ষ্টাৰ্ট কৰোঁ। ফোনটো অপেন হৈ গ'ল। প্ৰথমতে কেমেৰাটো চাওঁ, যিহেতু ফাৰ্ষ্ট একদম মেইন মোৰ কাৰণ হৈছে ফোনটো লোৱাৰ ইয়াৰ ফ্লিপ কেমেৰাটো। আৰু প্ৰথমতে মই ইয়াৰ ফ্লিপ কেমেৰাটো চাম। ফ্লিপ কেমেৰাটো কেনেকুৱা ডেলিভেশ্যন। প্ৰথমতে চাওঁ ফ্লিপ কেমেৰাটো কেনেকৈ অপেন হয়। ৱাও ৱাও ৱাও, সুন্দৰ এটা কেমেৰা। আৰু এইটো যদি আকৌ আমি বেক চাইড কৰি দিওঁ, Asus 6Z ফোনটো অলপ টাইম ইউজ কৰিলোঁ, চাৰ্জ দিলোঁ, আৰু ফাষ্ট চাৰ্জিং হয় আৰু ভালো লাগিছে চলাই। কিন্তু যথেষ্ট স্মুথ। যিটো এইটো 6GB ৰেম আৰু 128GB ৰম হয়, আৰু 48+13 মেগাপিক্সেলৰ কেমেৰা, যিটো মানে দেখাম কেমেৰাটো ফিচাৰ্ছ, কেমেৰাটো কেনেকুৱা দেখাম। আৰু তোমাৰ 855 স্নেপড্ৰেগন প্ৰচেছৰ, সেইটো এটা বিগ প্লাছ পইণ্ট। আৰু এটা প্লাছ পইণ্ট হ'ল কি যে 5000 mAh বেটাৰী। ৱাও, 5000 mAh বেটাৰীটো যদি বেছি হয় ভাল, যিহেতু স্মাৰ্টফোনবিলাকে আজিকালি খুব বেটাৰী খায়। আৰু মই এতিয়া কেমেৰাটো দেখাইছোঁ। কেমেৰাটো ইয়াৰ মানে কি এটা মেইন প্লাছ পইণ্ট মানে কি, যিটো বেকত থাকে ন, সেইটো ফ্ৰণ্ট কেমেৰা হৈ যায়, মানে ফ্লিপ। চোৱা এইটো আকৌ এইটো এতিয়া এইটোৱে মানে চিষ্টেমটো। আৰু এইটোৱে মেইন ৰিজন যাৰ কাৰণে মই এই ফোনটো কিনিছোঁ। আৰু যথেষ্ট দামো আছে ফ্লিপকাৰ্টত, তোমালোকে চেক কৰিব পাৰা। 31,000 প্ৰায় 30,999 ৰুপিজ আছে। আৰু বাকী ফোনটোত ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ আছে। ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট নাই, যিহেতু এখন এমুলেট ডিছপ্লে নহয়, ফুল HD LCD পেনেল ডিছপ্লে হয়। আৰু ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ আছে বেক চাইডে এইটো। আৰু এইটো যথেষ্ট ফাষ্ট হয়, মই ইউজ কৰি চাইছিলোঁ। আৰু বাকী কি কেনেকুৱা
ফোনটো মই চলাই কেনেকুৱা পালোঁ সেইখিনি কথা মই 10 days ৰিভিউত তোমালোকক ক'ম আৰু যদি মোৰ ভিডিঅ' চাই তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিবা তোমালোকৰ এটা লাইকে মোক বহুত সাহস দিয়ে নতুন নতুন ভিডিঅ' বনাবলৈ আৰু প্লিজ শ্বেয়াৰ কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা